অসম চৰকাৰে যিহেতু নাক কাণ কাটিলে আমাৰ আসাম ক্ৰিকেট এছ'চিয়েশ্যন, যদি আপোনালোকৰ ওচৰত ত্ৰিপাল নাছিলে আমাৰ এই টেণ্ট হাউচৰ ত্ৰিপালকেইখন পালে হয় নহয়। আমাৰ ধান শুকুৱাবলৈ যে গাঁৱৰ মানুহে ত্ৰিপালকেইখন ইউজ কৰে সেইখনো দিলে হয়। লাজ চৰম যদি অলপ আছে নহয়, ডুবি ডুবি মৰি থাকোঁ। এই ইস্ত্ৰিটোকে উলিয়াই লৈছোঁ। বলিয়া কৰিছে আপোনালোকৰ মানুহক। আমি ভোট দি চৰকাৰ পাতিলোঁ যে, এতিয়া তাকেই নকৰি মানে কৰিম কি, এই ইস্ত্ৰিটো লৈ মই একেবাৰে ভাবি আছোঁ এনেকৈ ইস্ত্ৰিটোকে মাৰি থাকোঁ আৰু বুজিছে। এনেকৈ শুকায়ে নেকি চোতালখন বৰষুণৰ বলি আমি এইটোৱে পাব লাগে। আমি এনেকুৱা চৰকাৰ যিহেতু পাতিলোঁ, এনেকুৱা বুৰ্বকগীতাক পাতিলোঁ আমি। মোৰ বাহিৰত, অসমৰ বাহিৰত যিমান ফ্ৰেণ্ডছ আছে, ই কিয়া হোৱা সুধি আছে। উত্তৰ দিব লাজ লাগিছে। উপায় নাই আৰু কি কৰিম বুজিছে। ৰাতিটো বহি বহি চোতাল শুকুৱাই থাকিম। যে বলিয়া নিচিনা আপোনালোকক ব্লাইণ্ড ছাপৰ্টাৰকেইটাই চেলেকিব অহা হ'লে চেলেকি শুকুৱাই দিলে হয়। নামাতিলে কেলে সেই সোপাত। আৰু সঁচাকৈ মই ৰাইজক এটাই কওঁ, অলপ এয়া মেছেজ আহি আছে, আপোনালোকে তুলুং তালাং শুনিয়ে আছে চাগে। বলো কিয়া হোৱা বলো কৈ আছে। লাজ পাইছোঁ মানে বুজিলে। সেইকাৰণে বলিয়ামি কৰি আছোঁ। এনেকুৱা চৰকাৰ যেতিয়ালৈকে থাকিব আমি সেই ঘাঁহত ইস্ত্ৰি মাৰি মাৰি শুকুৱাই থাকিব লাগিব বুজিছে। অসমখন বচাওক। জয় অসম।